সুপ্ৰভাত জনাই সকলোকে মোৰ ইউটিউব চেনেল দিগন্ত চিতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ মোৰ গাঁও ঘৰলৈ যাব বিচাৰিছোঁ। বিশেষ এটি কাৰণত আমাৰ নামঘৰত গেটৰ সন্মুখত দুজনা সিংহৰ বহাবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু এই সিংহভাগী বনাই আনিছে আমাৰ মাজুলী সতীৰ্থ মোৰ ভাতৃপ্ৰতিম গৌতম আৰু নিৰঞ্জন। বৰ্তমান তেওঁলোক আহি আছে, আহি বগীবিল পাৰ হৈছে বুলি মোক এইমাত্ৰ ফোন যোগেৰে জনাইছে। আহকচোন তাৰে কিছু পৰিৱেশ আপোনালোকক মই আজি দেখাবলৈ চেষ্টা কৰিম আৰু যিসকলে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ আৰু অকণমান মৰম দিব যাতে মই ইউটিউব চেনেলৰ দ্বাৰাই কিছু কাম কৰিবলৈ আপোনালোক কাম কৰি যাবলৈ মই শক্তি পাওঁ, মৰম পাওঁ, তাকে কামনা কৰিছোঁ। ঠিক আছে, বৰ্তমান মই গাঁও ঘৰলৈ আপোনালোকক লৈ গৈ আছোঁ। নমস্কাৰ। আজি দুজন ভাইটি বন্ধু, এজন হ'ল মোৰ নিৰঞ্জন আৰু ফালে আছে গৌতম। তেওঁলোক আজি আমাৰ গাঁৱলৈ আহিলে। কি কাৰণে আহিলে মই পিছত ক'ম বাৰু। ঠিক আছে, প্ৰথমতে কেনেকুৱা লাগিলে আমাৰ গাঁৱলৈ আহি? ইমান ভিতৰ গাঁও। বহুত ভাল লাগিলে ডিব্ৰুগড়লৈ আহি, আৰু তাৰ বিশেষকৈ দিগন্ত দা বুলি ক'লে অলপ স্পেচিয়েলেই হৈ পৰে, কাৰণ দিগন্ত দা আমাৰ মাজুলীলৈ গৈ থাকে আৰু আমি আজি ডিব্ৰুগড়লৈ গুচি আহিছোঁ বিশেষকৈ দিগন্ত দাক লগ পাম বুলি। আৰু তাৰ লগতে এটা বিশেষো কাম আছিলে আমাৰ, আহিবলগীয়া আছিলে। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ডিব্ৰুগড় যাম আৰু আমাৰ আছিলে, তাৰপৰা আজি সুবিধা হ'ল, ধুনীয়াকৈ গুচি আহিলোঁ। ঠিক আছে গৌতম, তুমি কি ক'বা এতিয়া আমাৰ গাঁৱখন কেনেকুৱা লাগিলে? আপোনালোকৰ গাঁৱলৈ আহি সঁচাকৈ খুব ভাল লাগিলে। ইয়াৰ মানুহবিলাকৰ যি মৰম চেনেহ, আন্তৰিকতা সঁচাকৈ ভাল লাগিলে। ধন্যবাদ থাকিলে। আৰু বিশেষ কাৰণটো হ'ল মানে দুইজনে মানে ভাল এটা মানে কলাৰ অধিকাৰী হয়। নিৰঞ্জনে খুব ধুনীয়া আৰ্ট কৰে আৰু এইফালে গৌতমে অহা কাৰণটো হ'ল কি কাৰণে আহিছিলে কৈ দিয়া ৰাইজৰ আগত। আমি মানে এই দিগন্ত দাহঁতৰ গাঁৱৰ ৰাইজে আমাক কৈছিলে দুখন সিংহৰ মূৰ্তি বনোৱা চিমেণ্টৰে, তাকে আমি বনাই আজি আহি পেলাই ইয়াতে প্ৰতিষ্ঠা কৰিবলৈ আহিছিলোঁ। তাতে দিগন্ত দাহঁতেও যথেষ্ট সহায় কৰিলে, আমি ভাল পাইছোঁ। ধন্যবাদ থাকিলে দেই। আৰু আমিনো কি ক'ম, মানে খুব ধুনীয়া হৈছে। আমি প্ৰতিষ্ঠা কৰা হোৱা নাই এতিয়ালৈকে, আমি আজি ডেলিভাৰী দিলেই গ'ল। তাৰপিছত আকৌ আমি লাহেকৈ আকৌ এদিন আহিম, আহি পেলাই ধুনীয়াকৈ আমাৰ সিংহ বহুৱাৰ এটা ধুনীয়া দৃশ্য আপোনালোকক দেখাম। খুব ধুনীয়াকৈ কৰিছে, খুব কষ্ট কৰি কৰিছে, ইমান দূৰৰ পৰা আহিছে, ইমান ভিতৰ এখন গাঁও। আৰু ভাল লাগিলে যে মোৰ কথাত ৰাখিয়ে দুইজনে আহি মোৰ লগতো মই সহায় কৰিলে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু যাতে আৰু ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভাল ভাল কাম কৰি যোৱা, ভাল লাগিব আৰু তাকে ক'ম। আৰু নিৰঞ্জন কিবা ক'বা নেকি? আৰু বিশেষ কিবা স্পেচিয়েল কিবা এটা পালা নেকি আমাৰ গাঁৱত? স্পেচিয়েল আৰু আপোনালোকৰ ডিব্ৰুগড় ছাইডটো আহি এইটো মোৰ এটা বিশেষ স্পেচিয়েল থাকে, এইটো থাকে যে বহুত নদী লগ পাওঁ। আৰু আমাৰতো মাজুলীত কেৱল দুখন নদী, তুনি পালোঁ বা আমাৰ খেৰকটীয়া যিখন নদী, আৰু বিশেষকৈ আমাৰ ডাঙৰ নদী ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰ। কিন্তু এইটো ছাইডে আহিলে এইটো বহুত নদী পাই যাওঁ আৰু নদীৰ যিটো লোকেশ্যনটো আৰু এইবিলাক দেখি মানে বহুত ধুনীয়া লাগে। আৰু বিশেষকৈ এইটো বহুত কেইখন পাই আহিলোঁ এতিয়ালৈকে নদী, আৰু এতিয়াও আমি এতিয়া নদীৰ ওপৰতে এখন দলঙৰ ওপৰত আছোঁ। হৰিঘাট দলং এটা ইয়াৰ ওপৰত এটা ব্লগ কৰিছিলোঁ, ব্লগ বনাইছোঁ। এইখন দীঘল দলং, যথেষ্ট দীঘল দলং। আচলতে হৰেঘাট বুলি কয়, কিন্তু বহুতৰ মুখত শৰাইঘাট বুলি আচলতে প্ৰথম শৰাইঘাট বুলি ক'লে ফোন কৰিলে। শৰাইঘাট মানে কি হ'ল, কথাটো আমাৰ ইয়াত এজন শৰেকাই বুলি এজন ব্যক্তি আছিলে, তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ল ঘাটটো। ঠিক আছে, বহুত বহুত ধন্যবাদ থাকিলে। আৰু ভৱিষ্যতে আৰু লগ পাম, মইতো গৈয়ে থাকোঁ মাজুলী বাৰু, আৰু ভাল লাগিলে। ঠিক আছে, আজিলৈ আহিছোঁ।